दिनै गरिबफोरनि गथ'फोरखौ बेसेन नाङै दिल्लीयाव फरायनो थिनहरदों IAS IPS जानो थाखाय गुवाहाटीयाव फरायनो थिनहरदों ACS अफिसार जानो थाखाय जोङो दिनै डाक्टार इन्जिनियार जानो थाखाय प्रि कोचिं होदों जोङो मोनसे गोथों लामाजों दावगालांदों जोङो जेबो दिंग्राय दिंसि लामाजों थांनो नागिराखै राजखान्थिया दिनै सोरबा मन'ग्लाबनो नागिरो आगोलाव मेगन गोजा दिन्थिनानै जोंखौ दबथायनो नागिरदोंमोन जेला हारिया बिग्रायखांबाय हारिखौ गायसननो हाबाय दायो बे मेगन गोजा दिन्थिग्राफ्रा लासै लासैनो जोंखौ मेलेम बाहायनानै मन'ग्लाबनो नागिरदों दा बे समाव जोङो सांग्रां जानांगोन বতৰটো আজি বহুত ভাল সালাকাটিত বাকি দিন বহুত গৰম হৈ আছিলে আমাৰ আজি সালাকাটিত হিতাধিকাৰী বা বেনিফিচিয়াৰী মিটিঙত উপস্থিত হোৱা দাদাসকল বাইদেউসকল ভাইসকল ভনীসকল দিনैनि बे बेनिफिशियारि मिटआव नुजाफैनो हानाय सालाकाटि ओनसोलनि बिदा फंबाय बिब' बिनानावमोन आङो बयनिसिमबो अननाय सिबिनाय आरो मोजां मोननायखौ बावहरबाय মই সকলোলৈ নমস্কাৰ জনাইছোঁ আজি আমাৰ মাজত উপস্থিত আছে কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া আজি আমাৰ এই সভাত উপস্থিত আছে বড়োলেণ্ডৰ প্ৰাক্তন ডেপুটি চিফ বৰ্তমান আমাৰ চৰকাৰৰ উপদেষ্টা খাম্পা বৰগয়াৰী ডাঙৰীয়া আজিৰ এই সভাত উপস্থিত আছে আমাৰ প্ৰাক্তন PNRD বিষয়া বৰ্তমান PNRD ডিপাৰ্টমেণ্টৰ এডভাইজাৰ সমীৰ বসুমতাৰী ডাঙৰীয়া আজিৰ এই সভাত উপস্থিত আছে আমাৰ কোকৰাঝাৰ মিউনিচিপালিটিৰ চেয়াৰমেন প্ৰতিভা বাইদেউ কোকৰাঝাৰ ব্লকৰ BDO ডাঙৰীয়া আমাৰ SC সেলৰ সভাপতি দীপক ৰঞ্জন ডাঙৰীয়া উপস্থিত অৰুণ ৰয় ডাঙৰীয়া আৰু এই অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা উপস্থিত অহা জ্যেষ্ঠসকল দাদাসকল ভাইসকল মই সকলোলৈ ধন্যবাদ জনাইছোঁ যে BTR চৰকাৰে আমাৰ 40টা সমষ্টিত যোৱা 5 বছৰে 4 বছৰে বিভিন্ন স্কিমবিলাক কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰে আৰু কাউন্সিল চৰকাৰে বিভিন্ন সময়ত আমাৰ ৰাইজৰ কাৰণে দুখীয়া মানুহৰ কাৰণে মহিলাসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে যুৱ যুৱতীৰ কাৰণে যিবিলাক ভাল ভাল আঁচনি দিছে এই আঁচনিবিলাক বাস্তৱত ৰূপায়ণ হৈছে নে নাই এই কথাখিনি আপোনালোকৰ লগত পাতিব লাগিব थांनाय गोलाव समाव भारत सरकारा आसाम सरकारा आरो लोगोसे जोंनि BTR सरकारा जिफोर स्किमफोरखौ रायजो राजानि थाखाय हरदों बे स्किमा रायजो राजानि खाथियाव सहैना सहैयाखै मोगथां महर मोनदोंना मोनाखै बे बाथ्राफोरखौनो सावरायनो थाखाय नैबे बेनिफिशियारि मिटखौ लानाय जादों এই बेनिफिशियारि मिटটো লোৱা হৈছে কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিচাৰিছে যে ভাৰতবৰ্ষখন এখন বিকশিত দেশ হ'ব লাগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে অসমখন এখন উন্নত ৰাজ্য হ'ব লাগে আৰু আমিও বিচাৰিছো বড়োলেণ্ডখন এটা উন্নত অঞ্চল হ'ব লাগে এই কাৰণে বিকশিত ভাৰতত বড়োলেণ্ড অঞ্চলৰ প্ৰত্যেকটো গাঁও প্ৰত্যেকটো অঞ্চল উন্নয়ন হ'ব লাগিব আৰু যদি উন্নয়ন হ'ব লাগে যি চৰকাৰী আঁচনি আহিছে এই চৰকাৰী আঁচনিবিলাক ৰাইজে পাব লাগিব ৰাইজৰ ওচৰলৈ গৈ পাব লাগিব আমি বহুত সময়ত দেখিছো যে PMIৰ ঘৰ দিছে আজি সালাকাটিত কিমান ঘৰ পাইছে BPFৰ দিনত 17 বছৰত 505খন ঘৰ পাইছিলে BPFৰ দিনত 17 বছৰত 505খন ঘৰ আৰু আমাৰ চৰকাৰৰ দিনত কিমান পালে 5110খন ঘৰ পালে BPF नि समाव 19 बोसोराव 505 न' मोनदोंमोन PMI नि न' आरो दायो जोंनि समाव 5110 प्रधानमंत्री आवास योजनानि न' मोनदों आरो आमार 900 प्राय 900 घर कन्स्ट्राक्शन হৈ আছে 900টা न'आ आरोबाव बानाय जागासिनो दङ এই ঘৰখিনি প্লাস কৰিলে প্ৰায় 6000 ঘৰ এই 4 বছৰত आमार सालाकाटि अंचलत निर्माण हब
আজি যদি চাবলৈ যায় 134খন 634 বিভিন্ন गावत रुरेल रोड गामिनि लामाफोरखौ बानायनाय जाबाय सेन ग्रेभेल हाफोरजों आगोलनि समाव बे लामाफोरखौ बानायनाय जायाखैमोन आईबीएस स्कीम साबोलै गले 1184 टा आईबीएस स्कीम दिया हल कम्युनिटी स्कीम जुदि साबोलै जाय प्राय 370 टा कम्युनिटी स्कीम दिया हल आमार जिबिलाक ओल्ड एज पेंशन 1838 जने ओल्ड एज पेंशन आमार बृद्ध पेंशन पाई आछे तेनेका करि आजि एसआरएलएम इयात 1017 खन जी आमार एसएचजी आछे तेखेत सकले विभिन्न सुविधा पाबलै सक्षम होइसे আজি सालाकाटी अंचलत जी एटा छवि आमी देखिबोलै पाइछु इयात आगत এই ছবিটো নাছিলে कारण आगत এনেকুৱা सरकारे राइजर लगत कथा पाति काम करा सरकार नासिल बडोलेण्ड अंचलत 35 लाख जनसाधारण आगय नियातो आमार सरकारोर दायित्व आमार दलर दायित्व आमी 2020 सनर आगत जी बडोलेण्ड आसिले हेई बडोलेण्डत हेई बिटिआरत हेई बिटिसिर समयत আজি हत्या हिंसा भय भीत जाति जनगोष्ठीर माजत कोनो भाल एटा परिवेश नासिले 2020 सनत आमार सरकार गठन करार पिছত আজি সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ঘূৰি আহিছে শান্তি ঘূৰি আহিছে শান্তি আৰু সমন্বয় ঘূৰি আহিছে আগত ৰাজবংশী মানুহবিলাকে বড়ো মানুহৰ লগত কথা পাতিবলৈ ভাল পোৱা নাছিলে আদিবাসী মানুহ বড়ো মানুহবিলাকৰ লগত বা বড়ো আদিবাসীৰ লগত কথা পাতাৰ কাৰণে কিছুমান সময়ত ভয় কৰিছিলে মাইনৰিটি সকল মুছলমান সকল বড়োৰ লগত আলোচনা কৰিবলৈ একেলগে বহি কথা পাতিবলৈ এই সময়ত ভয় কৰিছিলে দূৰে দূৰে থাকিব লগা হৈছিলে আমাৰ বঙালী সকলৰ তেনেকা হৈছিলে সূত্ৰধৰৰ হৈছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ভাল সম্বন্ধ হিটো নাইকিয়া হৈ গৈছিলে আজি 2020 সনত सरकार गठन करार पिছত आमी शांति घुराई आनिलो आजिर সময়ত सबे दिने राति घुरिब पारे कोनो भय करिब लगा नाइ राति 12टा बजातो मोटरसाइकेल लई घुरिब पारे साइकेल लई घुरिब पारे हस्पिटालत जाब पारे रेलत जुदि ट्रेनत जुदि आए स्टेशनर पर नामी घरলৈ যাবলৈ কোনো ভয় নকৰে আগতে ভয় কৰিছিলে আৰু এই শান্তি আগতে যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিচাৰিলে হয় আগতে যদি দেৰহাছাত বসুমতাৰী বিচাৰিলে হয় 2005তে ৰাইজে তেখেত সকলে পাৱাৰত আনিছিলে 2010ত পাৱাৰত আনিছিলে 2015ত পাৱাৰত আনিছিলে কিন্তু এই 15 বছৰত শান্তি ঘূৰাই আনাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চিন্তা কৰা নাছিলে সংঘাত হৈছে হত্যা হিংসা হৈছে বিভিন্ন ধন দাবী হৈছে বিভিন্ন ঘটনাবিলাক আমাৰ অঞ্চলত হৈছে এই ঘটনাবিলাক লৈ হাগ্ৰামা মহিলা ডাঙৰীয়াই এক কিঞ্চিত চিন্তা কৰা নাছিলে আৰু আজি আমাৰ সময়ত এই বডলেণ্ডৰ মানুহবিলাকে এটা সুৰক্ষিত গাঁও সুৰক্ষিত অঞ্চল বহুত ভালকে জীৱন যাপন কৰিব পাৰিছে সেই কাৰণে আজি আমি বিচাৰিছো শান্তি আহিল নিৰাপত্তা আহিল সমন্বয় আহিল আজি বড়ো ৰাজবংশী গুৰখা আদিবাসী মাইনৰিটি বঙালী ক্ষুদ্ৰধৰ যিমান আছে নাথ যোগী এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক ভয় কৰিব লগা নাই মাটি বাৰীৰ অধিকাৰ পাই আছে আগতে মাটি বাৰী কিনা বেচা বন্ধ আছিল আমাৰ চৰকাৰৰ দিনত মাটি বাৰী কিনা বেচা বন্ধ নাই সবে মাটি কিনিব বাছে বেচিব পাৰে ঢলমাৰা অঞ্চলত মই গৈছিলো তাতে এবাৰ মানে এটা নাটক হল এভেকশন কৰিব কিবা কৰিব আমাৰ চৰকাৰ আহৰ আগত আমাক বদনাম দিলে আমাৰ দলৰ চৰকাৰ আহিলে মানুহক খেদিব মাটি বাৰী নিদিব একো নিদিব আজি 4-4টা বছৰত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হল 3,23,000 70,000 পৰিয়াল মাটি কিনা বেচা কৰিব পাৰিছে আৰু আজি আমি যি সকল পিজিআৰ ভিজিআৰত বহি আছে সেই সকলক 47,000 পৰিয়ালক মাটিৰ অধিকাৰ দিবলৈ গৈ আছো যি সকলে চাহ বাগান বনাইছে ৰবাৰ বাগান বনাইছে সেই সকলকো আমি মাটিৰ অধিকাৰ দিবলৈ গৈ আছো কিন্তু আগত কি কৰিলে আমাৰ দেৰহাছাত বসুমতাৰী ডাঙৰীয়াই হাজাৰ হাজাৰ মাটি বিঘা তেখেতে কি কৰিছিলে চাহ বাগান বনাই লৈছে কিন্তু ৰাইজক মাটিৰ অধিকাৰ দিয়াৰ কথাটো কোনোদিন চিন্তা কৰা নাছিলে
সেইকাৰণে পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তন আহিছে পৰিৱৰ্তনটো আমাৰ কাৰণে আমি সবে মিলি আপোনালোক আৰু আমি মিলি পৰিৱৰ্তন আনিছো যোৱা ইলেকশ্যনত আমাৰ MCLA জিকা নাই তথাপিতো সালাকাটি সমষ্টি আমি এৰি থোৱা নাই সাৰাকাটি অঞ্চলত আমাৰ TCLCC আমাৰ সকলো ওয়াৰ্কাৰ বিলাক মিলি প্লাই ইয়াত PMOৰ ঘৰ বনাইছে ইয়াত পানী যোগান আঁচনি আনিছে ইয়াৰ স্কুল বিলাক ভাল কৰিছে এই অঞ্চলত IBS স্কিম দিছে সেলফ হেল্প গ্ৰুপক স্কিম দিছে আজিও আমি সেলফ হেল্প গ্ৰুপক বিভিন্ন টেন হাউসৰ বস্তু দিছো 10,000 সেলফ হেল্প গ্ৰুপক টেন হাউসৰ বিভিন্ন বস্তু আমি দিবলৈ গৈ আছো কিহৰ কাৰণে আমি বিচাৰিছো আমি এতিয়া অৰ্থনৈতিকভাৱে আগুৱাই যাব লাগে কেন্দ্ৰ চৰকাৰে আপোনাক টয়লেট বনাবলৈ দিছে আঁচনি টয়লেটটো আপুনি ভালকে বনাইছে নে নাই টয়লেটটো ভালকে বনাব লাগিব নিজৰ কাৰণে আলহী আহিলে বাহিৰত যাবলৈ জায়গা নাই লাজ লাগে আমাৰ সেই কাৰণে টয়লেটটো আমি বনাই ল'ব লাগে এই টয়লেটৰ পইচাটো বেলেগত খৰচ কৰিব নালাগে ঘৰ বনোৱা পইচাটো বেলেগত খৰচ কৰিব নালাগে আমাৰ দুখীয়া মানুহবিলাক বছৰে বছৰে ঘৰ বনাব লগা হয় খেতি কৰিম না কাম কৰিম না ঘৰ বনাম এবাৰ যদি আইওআৰ ঘৰটো ভালকে বনাই লয় 20-25 বছৰৰ কাৰণে একো দিগদাৰ নাই সেই কাৰণে ঘৰৰ পইচাটো বেলেগত খৰচ কৰিব নালাগে আপোনালোকে সবে আধাৰ কাৰ্ড পাইছে যোনে যদি আধাৰ কাৰ্ড পোৱা নাই মই ভিডিও ডাঙৰীয়াক ইয়াত অনুৰোধ কৰিছো প্ৰত্যেকজন ব্যক্তিক আধাৰ কাৰ্ড দিব লাগিব ৰেশন কাৰ্ড যোনে যোনে ৰেশন কাৰ্ড পোৱা নাই সবে ৰেশন কাৰ্ডটো বনাই লওক আকৌ নতুন ৰেশন কাৰ্ড আহিছে এতিয়া ৰেশন কাৰ্ডৰ লগত কি পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অক্টোবৰৰ পৰা দালিও পাব তেলো পাব চিনিও পাব ৰেশন কাৰ্ডৰ অকল চাউল নহয় এইখিনি পাই যাব ৰেশন কাৰ্ডৰ লগত আৰু কি পাব ৰেশন কাৰ্ডৰ লগত 5 লাখ টকাৰ আপুনি আয়ুষ্মান কাৰ্ড পাব বেমাৰ আজাৰ হলে আমাৰ দুখীয়া মানুহবিলাক আগতে কি কৈছিলে বেমাৰ হলে ঔষধ খাবলৈ পইচা নাই মৰি যোৱাই ভাল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দুখীয়া গৰীব মানুহৰ কথাটো শুনি তেখেতে কি ভাবিলে যে ইয়াত দুখীয়া মানুহবিলাকে যাহাতে তেনেকা কথা ভাবিব নালাগে 5 লাখ টকা ট্ৰিটমেন্টৰ সুবিধা দিছে আজি আমি কেন্দ্ৰত ভাগিদাৰী চৰকাৰ আছে UPPLৰ লগত দিছপুৰত আমাৰ ভাগিদাৰী চৰকাৰ আছে ইয়াত আমাৰ নিজৰ চৰকাৰ আছে সেই কাৰণে আমি বিচাৰিছো প্ৰত্যেকজন ব্যক্তিয়ে ৰেশন কাৰ্ডও পাব লাগিব আৰু লগতে 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ডও তাতে পাব লাগিব অৰুণোদয়ৰ ব্যৱস্থা যোৱাবাৰ বহুতে অৰুণোদয় নাপালে আমাৰ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়াই কোকৰাঝাৰত এতিয়া দায়িত্ব লৈছে যে যি অৰুণোদয় আহিছে এই অৰুণোদয়টো প্ৰত্যেকজনে যাহাতে পায় এই কাৰণে গাঁও সভা গাঁৱে গাঁৱে গাঁও সভা হৈ আছে যোৱাবাৰ আমাৰ সন্দেহ হল কোনবা চেয়াৰমেনে কাৰবা নিজৰ মানুহটোক দিছে নিজৰ ঘৰৰ মানুহক দিছে নিজে ভাল পোৱা মানুহক দিছে কোনোবাই পাইছে কোনোবা পোৱা নাই এইবাৰ 100% পাব লাগিব সেই কাৰণে প্ৰত্যেকটো গাঁৱতে গাঁও সভা পাতিবলৈ দিয়া হৈছে আপোনালোকে গাঁও সভাত আহিব গাঁও সভা যত যত হৈ গল কোনোবা যদি ৰৈ গৈছে আপোনালোকে পুনৰ আমাৰ তাৰে যি মেম্বাৰ আছে যি নোডেল অফিচাৰ আছে সেই সকলক আপোনালোকে নিজৰ নামটো দিব পাৰে কিন্তু আমি কৈছো এজনো যাহাতে ৰৈ নাযায় সবৰো নাম আহে ইয়াৰ কাৰণে গাঁও সভাটো প্ৰপাৰলি ভালকে কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আমি জানো আমাৰ বাইদেউ সকলে মুৰ্গী পুহিব জানে ছাগলী পুহিব পাৰে গাহৰি পুহিব পাৰে গৰু পুহিব পাৰে সব কাম কৰিব পাৰে কাপোৰ বনাব পাৰে কিন্তু এটা পৰিয়ালত আমি মুৰ্গী যদি অলপ পুহো সেইটো দি ঘৰৰ অৰ্থনীতি ঠিক নহব অলপ বেছিকে পুহিব লাগিব মুৰ্গী পালন কৰিলে কমসে কম 300 পৰা 500 মুৰ্গী পালন কৰিলেহে আপোনাৰ ঘৰটো স্বাৱলম্বী হ'ব ছাগলী পালন আপুনি 3-4টা ছাগলী পালন কৰে সদায় কিন্তু 3-4টা দি নহব 21টাতকে বেছি ছাগলী পালন কৰিলেহে আপুনি স্বাৱলম্বী হ'ব গাহৰি পালন কৰিব জানে 2-3টা আমাৰ বাইদেউ সকলে এনে 2-3টা গাহৰি পুহি থাকে কিন্তু 2-3টা গাহৰি দি নহব ঘৰখন স্বাৱলম্বী হ'ব লাগিলে 12টাৰ পৰা 18টা গাহৰি বছৰত পালন কৰিব পাৰিব লাগিব আমি হ্যান্ডলুমৰ কাপোৰ বনাও এই হ্যান্ডলুমটো আজি আমি 40টা সমষ্টিত 40টাতকে বেছি প্ৰায় 52টা হ্যান্ডলুম সেন্টাৰ ইতিমধ্যে ক্লাস্টাৰ বনোৱা হৈ গল যাহাতে ইয়াতে কাপোৰ বনাব পাৰে সালাকাটিটো বনোৱা হৈছে নেক্সট বাৰত আৰু দুটাকে হ্যান্ডলুম ক্লাস্টাৰ বনাবলৈ গৈ আছো আমাৰ 3 লাখ বাইদেউ সকলে
আমাৰ মাসকলে ভনীসকলে কাপোৰ বনাব জানে বড়ো ৰাজবংশী আদিবাসী সবে জানে কাপোৰ বনাবলৈ গতিকে 3 লাখ মানুহক কেনেকৈ रोजगार দিব পৰা যায় ইয়াৰ কাৰণে আমি চিন্তা কৰি আছো আমাৰ 42,000 মাসকলে বাইদেউসকলে আমাৰ পলু যেটো পকা ইয়াৰ উৎপাদন কৰে ইয়াৰ পৰা ইন্দি কাপোৰ বনায় এই 42,000ক আমি সহায় কৰিবলৈ আগবাঢ়ি আছো গতিকে আজি গাহৰিৰ কাৰণে গাহৰি মিছন ছাগলীৰ কাৰণে ছাগলী মিছন এতিয়ালৈকে 1,000তকৈ বেছি আমি ছাগলী থোৱাৰ কাৰণে ঘৰ বনাই দিয়া হৈছে লাখপতি বাইদেউ আঁচনিটো আমি লৈছো কেন্দ্ৰীয় চৰকাৰে লৈছে ৰাজ্য চৰকাৰে লৈছে কিন্তু আমি কাউন্সিলে নিজৰ কাউন্সিলৰৰ পইচা দি প্লাই 1,33,000 বাইদেউসকলক আমি সিলেকশন কৰিছো এই বছৰ 10,000 আমি টাৰ্গেট লৈছিলো ইতিমধ্যে 6,000ৰ ঘৰ বনোৱা হৈ গল হাঁহ কুকুৰা পালন কৰাৰ কাৰণে ছাগলী গাহৰি পালন কৰাৰ কাৰণে গৰু পালন কৰাৰ কাৰণে 6,000ৰ ঘৰ বনোৱা হৈ গল আৰু 4,000 আমি 3-4 মাহত বনাই দিয়া হ'ব আমাৰ টাৰ্গেট 5 বছৰৰ 1,33,000 বাইদেউসকলক লাখপতি কৰাটো আমাৰ টাৰ্গেট আজি আপোনালোকে সেই কাৰণে চৰকাৰৰ বিভিন্ন আঁচনি দেখিছে অনসাই বিথাংকি 27,000 মহিলাসকলক 5,000 কৰি টকা দিয়া হৈ গল মাইনাও চৰাং বিথাংকি এতিয়ালৈকে 10,000 সেলফ হেল্প গ্ৰুপক 25,000 দিয়া হৈ গল আৰু 10,000 সেলফ হেল্প গ্ৰুপক আমি 10 হাউসৰ বস্তু দিবলৈ গৈ আছো গাঁৱত মেল মিটিং হয় পূজা হয় 10 হাউস নাপায় এই কাৰণে সেলফ হেল্প গ্ৰুপকে দিব বিচাৰিছো যাহাতে মেল মিটিং হলে পূজা হলে ইয়াৰ পৰা খৰচ কৰিব পাৰা কি কয় ইয়াৰ পৰাই আপুনি ব্যৱস্থাটো কৰিব পৰা যায় তেনেকা কৰি প্লাই আজিৰ সময়ত গাঁও অঞ্চলত প্ৰয়োজনটো কি শিক্ষাৰ ভাল পৰিৱেশ থাকিব লাগিব চিৰাং ডিস্ট্ৰিক্টে অল আসামত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে দুবাৰ কুকৰাঝাৰ লাহে লাহে এডুকেশ্যনত শিক্ষাত ভাল হৈ আহিছে কেইদিনমান আগতে চাকৰি দিয়া হৈছে যিখিনি চাকৰি প্ৰায় 1400 চাকৰি দিয়া হল হাই স্কুল হায়াৰ সেকেন্ডাৰীৰ কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই গৰীব মানুহ দুখীয়া মানুহ লৰা ছোৱালীয়ে MA BA পাস কৰি বহি আছে ঘুষ দিব লাগিলে চাকৰি নাপায় মই দেখিছো হোৱাটছআপত এটা দিছে বিজনিত 3 জনী ভনী আছে এটা পৰিয়ালৰ 3 জনীও চাকৰি পাইছে মেৰিট বেচিছত বহুত মানে 1400 লৰা ছোৱালীয়ে চাকৰি পাইছে এই জুলাই মাহতে আমি আৰু 1,000 LP আৰু MEৰ মাষ্টৰ দিবলৈ গৈ আছো যত কোনো টকাৰ কথা লেনা দেনা 1% নহব সবে দুখীয়া গৰীব মানুহৰ লৰা ছোৱালীয়ে যাহাতে চাকৰি পায় আৰু ইয়াৰ লগতে প্ৰায় 3,000 থাৰ্ড গ্ৰেড 4th গ্ৰেডৰ চাকৰি দিবলৈ গৈ আছো আগৰ চৰকাৰৰ BPFৰ সময়ত কন্ট্ৰেকচুৱেল চাকৰিটো 50,000 1 লাখ টকা লৈছিলে আজি আমাৰ সময়ত ৰেগুলাৰ চাকৰিটো কোনো আঠানা পইচা ঘুষ লব পৰা নাই এইটোৱে পৰিৱৰ্তন হিতুকে বিচাৰিছো ওয়েলফেয়াৰ ষ্টেট বুলি যেটো কোৱা হয় কল্যাণকামী ৰাষ্ট্ৰত নাগৰিকে কোনো অসুবিধাত পৰিব নালাগে আগতে মণ্ডল অফিসত যাই আপুনি মাটিৰ কাম কৰাত অসুবিধা হৈছিলে আজিকালি আপুনি মোবাইলত বৈশুমুঠি বুলি মাৰক তাৰ পিছত তাতে আপোনাৰ মাটি কি কৰিব বিচাৰে নাম জাৰি কৰিব বিচাৰে নাম খলনি কৰিব পাৰে ট্ৰেছ মেপ উলাব পাৰে মাটিৰ সব কাম আমি এতিয়া মোবাইলত কৰিব পাৰে বডলেণ্ডত 10টা 6 শিডিউল কাউন্সিলৰ ভিতৰত বডলেণ্ডে প্ৰথম কাউন্সিল আমাৰ চৰকাৰ আহাৰ পিছত 100% মানুহৰ ভূমি যেটো মাটি আছে এটো ডিজিটাইজ কৰা হল কম্পিউটাৰত আনা হল আৰু এতিয়া আপোনাৰ কাৰণে এক কষ্ট নাই 1800 স্কুল ভাল কৰা হল 40টা সমষ্টিত 40টা 50টা অডিটোৰিয়াম নিৰ্মাণ কৰা হল আমাৰ 40টা সমষ্টিত আমি 5 কোটি টকাৰ মিনি ষ্টেডিয়াম নিৰ্মাণ কৰিছো সকলো জনগোষ্ঠীৰ কাৰণে কোচ ৰাজবংশী সকলৰ বীৰ শিলাৰায়ৰ নামত 5টা ডিস্ট্ৰিক্টত 50 লাখ 5টা বীৰ শিলাৰায় ভৱন নিৰ্মাণ হ'বলৈ গৈ আছে গোৰ্খা সকলৰ কাৰণে চিৰাং জিলাত 10 কোটিৰ গোৰ্খা ভৱন নিৰ্মাণ হৈ আছে আৰু উদালগুৰিত আমি কেদিনমান পিছতে দুৰ্গা মল্ল ডাঙৰীয়াৰ 1 কোটি টকাৰ এটা আৰু ভৱন বনাবলৈ গৈ আছে কুকৰাঝাৰতো গোৰ্খা সকলৰ কাৰণে গেছ হাউস নিৰ্মাণ কৰিবলৈ গৈ আছে সূত্ৰধৰ সকলৰ কাৰণে অহা 5 তাৰিখে 1 কোটি টকাৰ চন্দ্ৰপাৰাত এটা ভৱন সূত্ৰধৰ সকলৰ কালচাৰেল ভৱন নিৰ্মাণ কৰাৰ কাৰণে 1 কোটি টকা সেংচন দিয়া হৈছে আধাৰশিলা স্থাপন কৰিম আমাৰ সান্থালী সকলৰ কাৰণে হিদিনা আমি সিধু মুৰ্মু কাৰুমুৰ্মুৰ প্ৰতিমূৰ্তি আমি উদ্ঘাটন কৰিলো তেনেকা কৰি প্লাই মাইনৰিটি সকলৰ কাৰণে
যিসকলে দেশী আছে সেইসকলৰ আলিমেজ ভৱন আৰু বাকীসকলৰ কাৰণে হোজ ভৱন নিৰ্মাণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে 5টা ডিষ্ট্ৰিক্টত 5টা হোজ ভৱন প্ৰথম হোজ ভৱন খণ্ডিগড়ত আধাৰ কিলা কৰা হৈ গ'ল আমাৰ তামুলপুৰ জিলাৰ এতিয়া কোকৰাঝাৰত আমি আধাৰ কিলাৰ বনাবলৈ গৈ আছো আজি আমি ধৰ্মীয় অনুষ্ঠানবিলাকত ব্ৰহ্ম বাথৌ আমাৰ যিটো আছে শিৱ মন্দিৰ কালী মন্দিৰ যিমান আছে আমি এতিয়া প্ৰায় 1800 মন্দিৰত 2 লাখ কৰি টকা দিয়া হৈ গ'ল আলাৰী চেৰাং বিথাংকিৰ দ্বাৰা আমি যিসকল খ্ৰীষ্টান ধৰ্মীয় আছে তেখেতসকলক চাৰ্চৰ কাৰণে মাইনৰিটি আমাৰ দাদা ভাই সকলক মছজিদৰ কাৰণে বিভিন্ন আঁচনিবিলাক তেনেকৈ আমি দিয়া হৈছে আমি বিচাৰিছো 35 লাখ জনসাধাৰণে সমানে আগবাঢ়ি যাব লাগে 18টা জনগোষ্ঠীৰ কাৰণে অহা 6 তাৰিখত আমি একেলগে এই 18টা জনগোষ্ঠীৰ ভাষা জীয়াই ৰখাৰ কাৰণে আমি এটা ওয়ার্ড বুক উলাবলৈ গৈ আছো বড়োলেণ্ডত এতিয়া কোনো জনগোষ্ঠীয়ে পিছ পৰি থাকিব নালাগে আপুনি ধৰ্ণা দিবলৈ ৰেলী কৰিবলৈ যাব নালাগে আপোনাৰ সমস্যাটো আজি চৰকাৰে দায়িত্ব লৈছে এইটোৱে পৰিৱৰ্তন আমি বিচাৰিছো শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু উন্নয়নৰ এটা বিটিয়াৰ সেই কাৰণে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে এই পৰিৱৰ্তন দেখিবলৈ পাইছে কিছুমান মানুহে ৰাজনীতি কৰিবলৈ আহিছে 30-40টা বছৰ বড়োলেণ্ডত ইমান তেজ দিলে কিমান জুই জ্বলিল কিমান ঘৰ জ্বলিল কিমান মানুহ মৰিল ইয়াৰ ওপৰত বহুত ৰাজনীতি দলৰ কোনো চিন্তা নাই বহুত ৰাজনীতি দলে চিন্তা নকৰে তেখেতসকলক খালি পাৱাৰ লাগে ক্ষমতা লাগে এই কথাবিলাক চিন্তা কৰে কিন্তু আমি বিচাৰিছো আমি যিহেতু এই অঞ্চলতে জন্ম পোৱা এই অঞ্চলৰে আমি পুত্ৰ এই অঞ্চলতে আমি ডাঙৰ দীঘল হৈছো ইয়াৰ হাৱা পানী বতাহ ভাল বেয়া দুখ দুৰ্যোগ যিমানখিনি আছো আমি চকুৰে দেখা পাইছো এতিয়া আমি কি বিচাৰিছো বড়োলেণ্ডৰ আৰু ৰাইজে 1 মিনিটৰ কাৰণে কষ্ট পাব নালাগে আমিও উন্নয়ন হ'ব বিচাৰো হিদিনা এজন নেতা আহি কৈছে এইবাৰ নিৰ্বাচনত ডাঙৰ যুঁজ হ'ব বড়োলেণ্ডত মই অনুৰোধ কৰিছো ইয়াত আকৌ কোনো যুঁজ কৰিবলৈ আহিব নালাগে ৰাজনীতি কৰিবলৈ আহক আমি বেয়া নাপাও কিন্তু যুঁজ কৰিবলৈ আহিব নালাগে এটা কথা আছে অসমীয়াত 2 মহৰ যুঁজত বিৰিণাৰ মৰণ বুলি পেলাই আগতে বহুত যুঁজিলে যুঁজাৰ কাৰণে কি হয় সাধাৰণ মানুহ কষ্ট পায় বজাৰ সমাৰ বন্ধ আছিলে 5 বাজিলে দোকান বন্ধ আজি বলে শুকুৰবাৰ বজাৰ নহয় কালি বলে দেওবাৰ বজাৰ নহয় বজাৰত মানুহ আহিব নোৱাৰে গাড়ীত উঠিব নোৱাৰে বাছত যাব নোৱাৰে কোনবা বেয়া মানুহ আছে মই আজি ওলাব নোৱাৰে সেই পৰিবেশ আছিলে মাত্ৰ 4 বছৰ 5 বছৰ বড়োলেণ্ডৰ শান্তি আহিল 2020ত চুক্তি কৰাৰ পিছত এই 5 বছৰৰ শান্তিটোকে চিৰস্থায়ী শান্তি বুলি ভাবিব নালাগে চিৰস্থায়ী শান্তিৰ কাৰণে আমি সবে কাম কৰিব লাগিব আজিৰ যিটো মৰম আজিৰ যদি বিশ্বাস আজি যে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি মূৰ দাঙি চাব পৰা হৈছে মৰমৰ চকুৰে হাঁহি মাত দিব পৰা হৈছে এই পৰিৱেশটো সবে বুজিব লাগিব কেতিয়াবা ডাঙৰ নেতাসকলেও এই কথাবিলাক বুজি নাপায় ইয়াৰ কাৰণে আমাৰ অঞ্চলৰ ৰাইজে কষ্ট পাব লাগে ৰাজনীতি কৰক বাধা নাই ইলেকশন খেলক বাধা নাই সব কৰক বাধা নাই কিন্তু এই ইলেকশন ৰাজনীতিৰ নামত আগত যেনেকৈ বন্দুক বাৰুদ ভয় মাৰা মাৰি এই পৰিৱেশটো আৰু বড়োলেণ্ডত কোনো কাৰণত আনিব নালাগে মই হিতুকে সবক অনুৰোধ কৰো তো এই কাৰণে শ্ৰদ্ধা ৰাইজ মই আৰু দীঘলীয়া কথা ক'ব বিচৰা নাই আমাৰ বৰ্তমানৰ চৰকাৰৰ লক্ষ্য আপোনালোকৰ আগত মই কৈছো যে শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু জাতি জনগোষ্ঠী সকলোকলৈ একেলগে আগবাঢ়ি যোৱাটোৱে হল আমাৰ উদ্দেশ্য আহি থকা সময়ত চালাকাটি অঞ্চলত যিমানখিনি ৰাস্তা আছে যিমানখিনি দলং বনাব লগা আছে 3-4 বাৰ ইলেকশনত যিটো একো কাম কৰিব পৰা নাই আমাৰ দেৰহাছাত বসুমতাৰী ডাঙৰীয়াই এই কামখিনি অহা 5 বছৰত 3 বছৰত কৰিবলৈ আমি দায়িত্ব লৈছো আমাৰ ইয়াতে এমচিএলএ নাই তথাপিতো প্ৰায় 60 কিলোমিটাৰ মান ৰাস্তা এই অঞ্চলত বনোৱা হৈ গল বাকিখিনি ৰাস্তাও আমি লাহে লাহে বনাম বহুতখিনি কালভাৰ বনোৱা হৈ গল বহুতখিনি দলং বনোৱা হৈ গল আজি চালাকাটি অঞ্চলত বহুতখিনি আঁচনি লোৱা হৈছে এই কাৰণে আহি থকা যোৱা সময়ত যেনেকৈ আপোনালোকে মৰম দিছে আহি থকা সময়তো এই মৰমটো ৰাখিব লাগিব ৰাজনৈতিক দলৰ দায়িত্ব সমাজ সেৱা কৰা ৰাজনীতি দলৰ দায়িত্ব সমাজক আগুৱাই নিয়া ৰাজনীতি মানে সমতাৰ পূজাৰী নহয় ৰাজনীতি মানে
টকা ঘটার এটা রাস্তা নহয়, রাজনীতিটো হল সমাজ সেৱা কৰাৰ এটা ৰাস্তা। এই কথাটো UPPL-এ আমাৰ দলৰ মানুহবিলাকে বুজি পায়। সেইকাৰণে আজি আমাৰ খাম্ফা বৰগয়াৰী ডাঙৰীয়াই অলপ আগত কৈছে, তেখেতে দীঘলীয়া সময় BPF-ত আছিলে আৰু দেখা পাইছে যে BPF-ৰ মুৰব্বীজনে মানুহৰ কথা চিন্তা নকৰে। কেইদিনমান আগতে আমি দেখিছোঁ এনেকুৱা মিটিঙত, জইনিঙৰ মিটিং, তেখেতৰ পাৰ্টিৰ সেই জইনিঙৰ মিটিঙতে কৈ দিছে যে সমষ্টিটো জিকাও। নিজৰ মানুহবিলাককে কৈছে, দাদা ভাইসকল পাৰ্টিত থকা, যে সমষ্টিটো জিকাব লাগিব, তেতিয়া আৰণ্যাই পাব, যদি জিকাব নোৱাৰে চেণ্ডেলৰ মালা পাব। তেনেকুৱা ইমান ডাঙৰ কথা পাব্লিকলি কৈছে। ইয়াতকৈ আৰু দুখজনক একো নাই। আৰু যোৱা কেইদিনমান আগতে মই দেখিলোঁ এজন মাইনৰিটি মানুহৰ বহুত এটা শ্ৰদ্ধা চিনিয়ৰ মানুহ এজনে আৰণ্যাই পিন্ধাইছে, তেখেতকো মানে কৈছে যে আপুনি এনেকুৱা এনেকুৱা হ'লে নহ'ব, যিটো আমি ক'বলৈ টান পাওঁ, সন্মান কৰোঁ, আৰু এনেকুৱা কৰিলে নহ'ব, কাম কৰিব লাগিব। এই কথাবিলাক তেখেতে এই সমাজখনকে একদম তেখেতে এনেকুৱা টুলুঙা কৰি পেলাইছে। এই সমাজত আজি এটা যিটো সন্মান পাব লাগে, ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ, আৰু 17 বছৰ চিভ হয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি ব্যৱহাৰ আজি আমাৰ ৰাইজৰ আগত দেখিছে, এইটো দুৰ্ভাগ্যজনক। আমি আহি থকা জেনেৰেশ্যনক কি শিকাম? তেখেতসকলৰ ৰাজনীতি কৰিব আহিব, এটা সময়ত দাদাগিৰি, মদ, ভাং, জুৱা, বড়োলেণ্ড বুলি ক'লে মানুহ আহিবলৈ ভয় কৰিছিলে, আলহী আহিবলৈ ভয় কৰিছিলে। আজি বড়োলেণ্ডত জাকে জাকে মানুহ আহিছে। এই বছৰত 80,000 পৰ্যটক আহিছে, টুৰিষ্ট আহিছে বড়োলেণ্ডত। চবে আহিব বিচাৰে। এই অশান্তিটো আৰু কোনো কৰিবলৈ বিচাৰিব নালাগে। গতিকে আহি থকা সময়ত আপোনালোকে চবে চৰকাৰী কাম কাজবিলাক যাতে সহযোগ কৰে, আৰু যিমানখিনি আঁচনি আহে এই আঁচনিটো বেলেগত দিব নালাগে। যাৰ আহিছে সি আঁচনিটো যাতে ভালকৈ ৰূপায়ণ কৰে, মই সেইটোকে অনুৰোধ কৰিছোঁ। दा मानगोनां रायजो राजा नोंथांमोन, एसे आगोलाव बुंलांखाबाय, नोंथांमोनाबो असमिया बुजिखायो जे जोंनि थांखिया हारिखौ थगायनाय नङा। बिथांमोना थांनानै जोंनि सायाव गाज्रि गाज्रि बाथ्रा बुङो, हारिखौ फानबाय, हारिखौ थगायबाय बायदिसिना। आं नोंथांमोननि सिगाङाव फंसेल' बाथ्रा बुंनो सानदों। बे सालाकाथि ओनसोलनि जेसेबां आइ आफा रायजो राजा दङ, जों मालाबा बासुगाव रेल जथेदोंमोन, नोंथांमोनजों आंबो जों जयैनो घन्टा घन्टा रेल जथेदोंमोन। क'क्राझाराव रेल लाइनाव जथेदोंमोन, रेल लाइन बन्द खालामदोंमोन जोङो रायजो नांगौ होननानै। मालाबा जोङो नेशनेल हाइवेआव सान्दुं गोसायावबो जोङो रेल लाइनाव माने जिरायथेनानै जोङो दाबि खालामदों, आन्दलन खालामदों। बे 30 बोसोर बेवहाय जिरायनाय गासैबो खाम्फा बरगयारी होन, बेवहाय लरेन्स इस्लारि होन, सुरज बसुमतारी, जेसेबां मानसि दङ, प्रतिभा ब्रह्म, बयबो सोमावसारनायनि गेजेरजोंसो फैनाय। रायजो राजाखौ थगायनो हानाय, जोंनि बिदा फंबाय, जोंनि बिमा बिफाखौ थगायनो हानाय बिख्लो जोंनियाव गैया रायजोफोर। आरो राजखान्थिखौ मानो खालामनांगौ? बिथांमोननि दिनाव कौटि कौटि थाखा जानानै जेरैबायदि जानला मानला खालामलांबाय, बेखौ जों दायो लासै लासैनो थिग खालामदों। 3000 कौटि दाहार बानायनानै गालांदोंमोन हाग्रामा महिलारि बिथाङा। जों बेखौ दायो लासै 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 सुख'नानै थिग खालामबाय। हा हु होनो हायाखैमोन। पर्बतजरायाव दाख्लै बावै जोङो 2400 जोंनि बिदा फंबायफोरनो हानि मोनथाय होबाय, 2400। आरो नोंथांमोना इउटिउबाव नुदों, पर्बतजरायाव गाज्रि गाज्रि रायदों, जों हाखौ सेदों मादों, आदानिनो फानदों। मानगोनां रायजो राजा नोंथांमोन, रावनिबो एक कथा हाबो बेवहाय लानाय जायाखै। रायजो राजाजों सावरायनानैनो खेबनै खेबथाम खेबब्रै सावरायनानै मेपखौ सोलायनाय जादों। बे मेपखौ सोलायनानै रायजो राजानि हाया गोजानाव 200 बिगा गोजानाव मेपखौ बानायनाय जादों। आरो दिनै बे इन्डास्ट्रिया फैयोबा जोंनि जोनोमनिफ्रायनो जों बेबायदि गिदिर इन्डास्ट्रि नुवाखै। कमसे कम 10,000निफ्राय 12,000 मानसिया साख्रि मावनानै मोनजागोन। दिनै सालाकाथियाव बेवहाय इन्डास्ट्रि दङ, नोंथांमोना नुदों, बेवहाय खामानि मावनानै मोनजादों। क'क्राझारनिफ्राय थांनानै, सालाकाथिनिफ्राय थांनानै जाय बिथांमोना दिनै बे NTPC-आवनो बिथांमोना थायो, बे मानसिफ्रा थांनानै जोंनि बिदा फंबायखौ राजखान्थिनि सार्चआव थुनज्लायहैदों। पेट्रल लागायनानै सावनायसिम थुनज्लायहैदों बिथांमोना गावनि बिदा फंबायखौ। बे इन्डास्ट्रिखौ आंनि थाखाय बियाखै, सोरबा खाम्फा बरगयारी, लरेन्स इस्लारिनि थाखाय बियाखै। बे इन्डास्ट्रिखौ जोङो बिदों
जे जोंनि जाय बिदा फंबाया गुजरातआव हारियानायाव केरेलायाव थांनानै सिकिउरिटि गार्ड जाहैदों गावनि बिसि फिसाखौ गारनानै दिनै गोबां बोसोर गवायाव थांनानै हाजिरा मावहैदों बिसोर जाहाथे फैनानै नैबे पर्बत जरायाव मावनानै जानो हायो साख्रि मोननाय लोगो लोगोनो 30,000 40,000 50,000 मोननो हायो न' खाथियावनो थानानै खामानि मावनानै जानो हायो बेनि थाखायसो बे इन्डास्ट्रिखौ बिदोंमोन बे रावनिबो थाखाय नङा बेवहाय 84 न'खर दङ बिथांमोनजों खनब्रै सावरायदों आं बिथांमोननि गामिनि मानसिफोरजों आरो दिनै जोंखौ बुंदों हा फानबाय बन्दक दोनबाय मानगोनां रायजो राजा नोंथांमोन बे बोसोरब्रैयाव हारिनि खहा जानाय बिजि थसेनिबो जोङो खामानि मावाखै जोङो बिजि थसेनिबो खहा जानाय खामानि मावाखै आरो जेब्लायसिम राजनितियाव थागोन दिनै हारिखौ बोखांनायनिसो खामानि मावगोन बिथांमोना मा खालामदोंमोन बिर सिलागांनि मुसुखाखौ जों बानायबाय दिनै बिनेश्वर ब्रह्म बिथांनि मुसुखाखौ जों बानायबाय नीलेश्वर ब्रह्मनि मुसुखाखौ जों बानायबाय अस्ताद कामिनीनि मुसुखाखौ जों बानायबाय 1952 मायथाइनिफ्राय खेराइ मोसाहैनायनि बरायनायखौ जों खालामबाय लोगोसे बर' हारिनि थाखाय जाय गेदेमाफ्रा खामानि मावदों बिथांमोननि मुसुखाफोरखौ जोंनि मुंख्लंफोरखौ अराय गोजोर खालामनो थाखाय जों खामानि मावदों आलायारन सिनेमायाबो बम्बेयाव दंहैयोमोन बेखौ थाखा फैसा होनानै जों लाबोफिनबाय सिनेमा हल लुगासिनो दङ हारिमुनि थाखाय गोबां दिनै खामानि मावगासिनो दङ मोनसेबो बिथिंखौ जों गारनानै दोनाखै 10-15 दिननि उनाव क'क्राझाराव जाय कारिगाव जानानै हाबगोन बिथांमोना नुगोन जे सेरजा खामनि मोनसे बिराद गिदिर गेट बानायदों बेयाव हाबनाय लोगो लोगोनो मिथियो जे बेवहाय सोर हारिया रायजो जायो गासैबो खामानिखौ मोनसे मोनसे मावदों रायजोफोर दा नंखायनो दिनैनि समाव नोंथांमोनखौ आं खावलायनो सानो जे जि अननायखौ रायजो राजाफ्रा होदों बिनि थाखायनो जों खामानि मावनो हादों दिनै बड'फाखौ नेशनेल केपिटेलाव दिल्लीयाव बड'फानि मुसुखा गायसनबाय जोंनि थाखाय बियो बिखा बिख्लोजों गोरबो मावनाय जोंनि थाखाय बाथ्रा जि समाव मोनसे समाव जोंनि हारिनि मानसिफोरखौ गोजौ हारिनि मानसिया दैबो लोंनो होआमोन सिथ्ला गानो होआमोन आन्दोलन खालामनानै गोबां आइजोफ्रा भिक्टिम जाबाय रोजा रोजा सुबुङा थैबाय दिनै बिनि उनाव खम समनि गेजेरावनो सा सानजा भारतनि जोंनिख्रुइ जौगानाय हारिफ्राबो दिनै दिल्लीयाव बेबायदि जायगा बानायनो हायाखै जोङो दायो दिल्लीयाव नेशनेल केपिटेलाव बड'फानि लामा मोननो हाबाय नेशनेल केपिटेलाव बड'फानि मुसुखा गायसननो हाबाय दा नंखायनो जोङो हारि सिबिनो फैदों हारि सिबिगोन जेबो गोनो गोथो जानो नाङा दिनै गरिबफोरनि गथ'फोरखौ बेसेन नाङै दिल्लीयाव फरायनो थिनहरदों IAS IPS जानो थाखाय गुवाहाटीयाव फरायनो थिनहरदों ACS अफिसार जानो थाखाय जोङो दिनै डाक्टार इन्जिनियार जानो थाखाय प्रि कचिं होदों जेसेबां जि नांगौ 25 खान कलेज गं 25 कलेजाव रेलाव साख्रि मावनो बेंकआव साख्रि मावनो गुबुन गुबुन साख्रि मावनो थाखाय फ्रि ट्रेनिं होबाय थानाय जादों जोंनि गथ'फोरखौ जाहाथे मोजां साख्रि मावनानै मोनजायो दा नंखायनो जोङो मोनसे गोथों लामाजों दावगालांदों जोङो जेबो दिंग्राय दिंसि लामाजों थांनो नागिराखै राजखान्थिया दिनै सोरबा सोरबा मनक लाबनो नागिरो आगोलाव मेगन गोजा दिन्थिनानै जोंखौ दबथायनो नागिरदोंमोन जेला हारिया बिग्रायखांबाय हारिखौ गायसननो हाबाय दायो बे मेगन गोजा दिन्थिग्राफ्रा लासै लासैनो जोंखौ मेलेम बाहायनानै मनक लाबनो नागिरदों दा बे समाव जोङो सांग्रां जानांगोन रायजो राजा नोंथांमोन दा नंखायनो एसे आगोलाव जोंहा आगुनि डिपुटि चिफ बिथाङा बुंलांनाय बायदि बे 17 बोसोर राजखान्थि खुंबोनाय बे पार्टिया दिनै दुरबल जाबाय बिथांमोना फैफिननो हाला मोनसे मोननै समस्थियावल' फैगोन दिनै जोंनि हान्जायाव गासैबो हारिया लोब लोब फैनो हमदों 26टा जनगोष्ठी दङ 26टा जनगोष्ठीनि गिदिर गिदिर नेताफ्रा दिनै जोंनियाव हाबफैदों मानो बिथांमोनाबो जोंखौनो साथा बायदि लादों जे बिसोरसो जोंखौ अनगोन बिसोरसो जोंखौ सायख्लुम होगोन गुवाहाटीयाबो दिल्लीयाबो बिसोरखौ होनो हायाखै दा बिनि थाखायनो नैबे समाव गोनो गोथो जानो नाङा मोजां मानसि सासेखौ सालाकाथियाव फैगोन बिसायख'थियाव देरा होनानै आं 5 बोसोरबो लायाखै 3 बोसोराव सालाकाथिनि लामा सामा स्कुल गासैखौबो बानायनानै ग्रोम ग्रोम रायजो जानांगोन आं बेखौसो खावलायदों दा नंखायनो बयनिसिमबो खेबसेबाव आंनि अननाय आंनि खुलुमनाय आरो सिबिनायखौ बावहरनानै आंनि बुंनायखौ बेवहायनो फोजोबबाय मोर बक्तव्य यारे खामरि मारिसु धन्यबाद।